খুলুমবাই সবকে নমস্কাৰ আজি আমি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যেটো মুখ্য নিৰ্বাচনী কাৰ্যালয় এটা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল আৰু আমাৰ যি লক্ষ্য আছে যে দৰং ওদালগুৰি লোকসভা সমষ্টি আকৌ এবাৰ বিজেপি এনডিএ মিত্ৰ জোটে দখল কৰাৰ সেই লক্ষ্য প্ৰাপ্তিৰ কাৰণে আজি সকলোৱে আকৌ এবাৰ সংকল্প গ্ৰহণ কৰিছে আকৌ এবাৰ মোদী চৰকাৰ শ্লোগানেৰে আৰু আমি সম্পূৰ্ণ আশাবাদী দৰং ওদালগুৰি নৱগঠিত লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি এনডিএ বিপুল ব্যৱধানত আকৌ এবাৰ এই সমষ্টিত জয়লাভ কৰিব কিমান ব্যৱধানত জিকিব বুলি ব্যৱধান দেখা যাওক ব্যৱধান বহুত হ'ব গতিকে এইটো এতিয়া আজি এই মুহূৰ্তত আমি এইটো আন্দাজ কৰাটো সম্ভৱেই নহয় কাৰণ বহুত ব্যৱধান হ'ব ব্যাপক ব্যৱধান হ'ব মূল প্ৰতিদ্বন্দ্বী কোন সময় আহক এতিয়া অলপ 2-4 দিন যাওক কেণ্ডিডেটবিলাকে ক'ত যায় কি কৰে অলপ খা খবৰ ৰাখোঁ তাৰপিছত অকণমান যিহেতু ইতিমধ্যে মাধৱ ৰাজবংশীক দিছে কংগ্ৰেছে আৰু BPFৰ পৰা দিছে দুৰ্গা দাস বড়ো তেওঁলোক দুজনে কিবা প্ৰভাৱ পেলাব নেকি বা বিজেপিৰ অংকত খেলি মেলি কৰিব নেকি তেওঁলোকৰ ভোটটো তেওঁলোকে পাব দুটা ভাগত ভাগ হ'ব তেওঁলোকৰ যিখিনি ভোট আছিলে সেইখিনি দুটা ভাগত থাকিব আৰু আমাৰ কাৰণে এটা গৌৰৱৰ দিন এটা স্মৰণীয় দিন আজি এনেকুৱা লাগিছে যেনে যে ইলেকশ্যন জিকি আহি আমি আনন্দ উৎসৱ কৰিছোঁ এনেকুৱা এটা পৰিৱেশ আপোনালোকে দেখিছে কি ধুনীয়াকৈ কাৰ্যালয়টো দিলীপ শইকীয়া ডাঙৰীয়াই নিজে উদ্বোধন কৰিছে আমি সকলো উপস্থিত আছোঁ কাৰ্যকৰ্তা যথেষ্ট উৎফুল্লিত আৰু অনাগত দিনত দিলীপ শইকীয়া ডাঙৰীয়াই খুব ভাল ভোটত জিকিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বাৰ্তা দিছে তেওঁ আহিব ইয়ালৈ সভা কৰিব ৰোড শ্ব' হ'ব মৰ্চাৰ প্ৰতিনিধিসকলে বিভিন্ন ধৰণৰ ব্যৱস্থা আমাৰ ইয়াত ৰখা আছে বুথে বুথে আমাৰ কাৰ্যকৰ্তা যাব আৰু খুব ভালকৈ আমাৰ এইবাৰ এই লোকসভা নিৰ্বাচনটো আমি এটা উৎসৱমুখৰ পৰিৱেশত আমি নিৰ্বাচনটো অতিবাহিত কৰিম আৰু সকলো কাৰ্যকৰ্তাক আজি আমি এটা বাৰ্তা দিছোঁ ভালকৈ কাম কৰক নিজৰ বুথ সকলোতকৈ মজবুত এইবাৰ 400তকৈ ওপৰৰ অধিক সিটত আমি সংকল্প লৈছোঁ আৰু এই সংকল্প সিদ্ধিলৈ পৰিৱৰ্তন যুঁজেই নহয় ইয়াত যুঁজ হোৱা মানুহ নায়েই ইয়াত কাৰণ কংগ্ৰেছৰ যিজন কেণ্ডিডেট দিছোঁ আমি দিছোঁ বুলি কৈছোঁ আমিয়ে দিয়া কেণ্ডিডেট কাৰণ আচল কেণ্ডিডেট নাই এতিয়া ডেমি কেণ্ডিডেট এজন দিয়া হৈছে কাৰণ প্ৰাৰ্থী নাই তেওঁলোকৰ দিলীপ দা আৰু আমি কৈছোঁ যে মাধৱ ৰাজবংশীক দিলে মিনিমাম সন্মানটো আপোনালোকৰ হ'ব BPFে কিবা প্ৰভাৱ পেলাব পাৰে নেকি চাওক তেওঁলোকক ইমান বছৰ শাসন কৰিলে 15টা বছৰ শাসন কৰিছে শুভেচ্ছা থাকিল তেওঁলোকলৈ বিজেপিৰ বাবে এই ইলেকশ্যনটো কি ইমান সহজ হ'ব বুলি ভাবে নেকি চাওক কোনো ইলেকশ্যনে সহজ নহয় কিন্তু আমি ষ্ট্ৰেটেজিকেলি আমি ভাবোঁ যে আমি খুব ভাল ভোটত জিকিম